নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে কথাটো হ'ল কি মই আপোনালোকক ক'ম বুলি ভাবিছিলোঁ যে মাজুলীৰ যিটো অৱস্থা সেই অৱস্থাটোৰ বিষয়ে মানে কোনে কেতিয়া বুজি পাব। মানে কথাটো এতিয়া এনেকুৱা যে মাজুলীৰ যিটো অৱস্থা সেই অৱস্থাটো মাজুলীত থকা মানুহখিনিয়ে সঁচাকৈ গম পায়। মানে একচুৱেলি মাজুলীত মানুহখিনিয়ে কেনেকুৱা এটা জীৱন যাপন কৰিব লগা হৈছে, মানে মাজুলীৰ মুখ্য সমস্যা যোনটো যিটো নেকি আজিলৈকে সমাধান হোৱা নাই বা সমাধান কোনেও কৰিব পৰা নাই। সেই সমস্যাটো হৈ থকাৰ কাৰণে মাজুলী মানুহখিনি আজি কেনেদৰে জীৱন যাপন কৰিছে বা কিমানখিনি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে সেই কথাবিলাকত কোনো গুৰুত্ব নিদিয়ে। কিন্তু আজি এতিয়া অফলামুখ ঘাটত যিটো ঘটনা হ'ল সেই ঘটনাটো পাৰত হোৱাৰ কাৰণে একো হোৱা নাই, চব ঠিক আছে। কিন্তু যদি কেনেবাকৈ নাওখন মাজত থাকিলে হয়, মাজত তেনেকৈ খুন্দা মাৰিলেহেঁতেন, তেতিয়াহ'লে কিন্তু বহুত যাত্ৰী তাতে আমি হেৰাব লগা পৰিস্থিতি হ'লহেঁতেন। কিন্তু বৰ্তমান ভগৱানৰ কৃপাত নহ'লে, তেনেকুৱা নহওক আমি নিবিচাৰোঁ। কিন্তু কথাটো কৈছোঁ মই, যদি মাজত হ'লহেঁতেন তেতিয়া কি হ'লহেঁতেন? তেতিয়া কিন্তু দল সংগঠন হওক, বেলেগ কোনোবা বিৰোধী হওক বা শাসকীয় পক্ষই হওক, যোনেই নহওক বহুত মান মাতিলেহেঁতেন, বহুত কথা ক'লেহেঁতেন, কিবাকিবি ধেৰ কথা ওলালেহেঁতেন। কিন্তু এতিয়া যেতিয়ালৈকে একো তেনেকুৱা ঘটনা এটা নহয় তেতিয়ালৈকে কোনো মাত নামাতে, কোনো একো নকৰে। গতিকে মাজুলীখন এনেকৈ সদায় যদি এনেকুৱা পৰিস্থিতি হৈ থাকে, তেতিয়া মাজুলী মানুহখিনি কেনেকৈ থাকিব, কেনেকৈ মানে গোটেই জীৱনটো মাজুলী মানুহখিনি কেনেকৈ কটাব বা বৰ্তমান পৰিস্থিতিৰ লগত কেনেকৈ মাজুলী মানুহখিনি খাপ খাব, সেইবোৰ কথা এতিয়া ভাবিবৰ সময় হ'ল। মানে গতিকে মই কোৱা নাই যে বিজেপি চৰকাৰ বেয়া, মই কোৱা নাই যে বেলেগ ভাল কোনোবা বেয়া, সেইবিলাক মই একো ক'ব লগা কথা নহয়, মই সেইবিলাক কোৱা নাই। কিন্তু মোৰ কথাটো হ'ল যে চৰকাৰ য'তেই নাথাকক, মুঠতে মাজুলীৰ মানুহখিনিয়ে পাব লগা যোনখিনি আছে সেইখিনি পাব লাগে। মাজুলীৰ মানুহখিনিয়ে যোনখিনি পাব লাগে সেইখিনি পাব লাগে। আৰু মাজুলীৰ মুখ্য যোনটো সমস্যা, সেই সমস্যাটোৱে হৈছে যে ফেৰীৰে যোৰহাটলৈ পাৰ হ'ব লাগে। ফেৰীৰে পাৰ হোৱাৰ কাৰণে মাজুলীত কিমানখিনি অসুবিধা হৈছে, বৰ্তমান কিমানটা ঘটনা ঘটিছে, আগতেও ঘটিছে আৰু ভৱিষ্যতে যে নঘটিব তেনেকুৱা কোনো কথা নাই। গতিকে বিচাৰোঁ যে অতি সোনকালে চৰকাৰে কিবা এটা সুবিধা কৰে বৰ্তমান চৰকাৰখনে, কাৰণ যিহেতু বিজেপি চৰকাৰে বহুত ভাল কাম কৰি আছে। গতিকে আমিও আশা কৰোঁ যে বিজেপি চৰকাৰৰ দিনতে মাজুলী যদি মুখ্য সমস্যাটো যদি সমাধান হয়, তেতিয়াহ'লে বিজেপি চৰকাৰে হয়তো ভৱিষ্যতে আৰু বেছিদিন চৰকাৰৰ গাদীত থাকিবলৈ পাব। গতিকে সেইকাৰণে মই আশা কৰোঁ যে বিজেপি চৰকাৰৰ দিনতে ইমানখিনি কাম হৈছে যেতিয়া এইটো কামো হৈ যাওক বিজেপি চৰকাৰৰ দিনত, যাতে বেলেগ চৰকাৰে ক্ৰেডিটটো ল'বও নালাগে। আৰু আশা কৰোঁ অতি সোনকালে চৰকাৰে এইটোৰ ওপৰত গুৰুত্ব দিব আৰু দলংখন অতি সোনকালে কামটো আৰম্ভ কৰিব। আৰু দলঙৰ কামটো আৰম্ভ কৰিলে নহ'ব, এতিয়া কামটো আৰম্ভ কৰাটো এটা টোপ দিয়া লেখীয়া হয়। কামটো আৰম্ভ কৰক, কামটো আৰম্ভ কৰি আকৌ মাজতে যদি বন্ধ কৰি দিয়েতো কি কথা হ'ব? কামটো আৰম্ভ কৰক সোনকালে, আমাক লাগে দলংখন সোনকালে অহা যোৱা কৰিব পৰা অৱস্থাটো। দলংখনৰ কাম কিমান দিন কৰিছে সেইটো ইম্পৰ্টেণ্ট নহয়, দলঙত অহা যোৱা কৰিছোঁ কেতিয়া সেইটো ইম্পৰ্টেণ্ট আমাৰ কাৰণে। সেইকাৰণে বিচাৰোঁ যে সোনকালে কামবিলাক কৰক আৰু কামটো কৰি সোনকালে দলংখন সম্পূৰ্ণ কৰক, তেতিয়া মাজুলী মানুহখিনিয়ে বহুত এইবিলাক যন্ত্ৰণা ভুগিব লগা নহয়। আৰু মই ভিডিঅ'টোৰ এটা ক্লিপ আপোনালোকক দি দিছোঁ, আজি কি পৰিস্থিতি হৈছে অফলামুখ ঘাটত, কেনেদৰে ৰোপেক্সখনে আহি খুন্দা মাৰিছে। নাওখন মাজেদি দুফাল হৈ গৈছে, দুফাল মানে ফাটি সম্পূৰ্ণ আপোনালোকে ভিডিঅ'টো নেদেখে, কিন্তু মই পিছত এখন ফটো দেখিলোঁ, সেই ফটোখনত দেখিছোঁ যে নাওখন মাজেদি এনেকৈ ফাটি গৈছে অকণমান। গতিকে এইবিলাকতো সৰু কথা নহয়, চাবলৈ গ'লে বহুত ডাঙৰ কথা। গতিকে মই আশা কৰোঁ এইবিলাকৰ ওপৰত চৰকাৰে গুৰুত্ব দিয়ে আৰু ভৱিষ্যতে যাতে এনেকুৱা ঘটনা আমি পুনৰ সংঘটিত নহয় তাৰ কাৰণে অকণমান চকু ৰাখে, সেয়াই মোৰ ফালৰ পৰা আশা ৰাখিলোঁ। ভিডিঅ'টো আপোনালোকে চাওক, তেতিয়া গম পাব একচুৱেলি মই কিহৰ কাৰণে কথাটো কৈ আছোঁ। মানে একো নহয়, এই ৰছীডাল ধৰিব লাগিছিলে। বেয়া দিম আকৌ এইকেইটা পাবলৈ হ'লে ওপৰ ড্ৰাইভাৰকেইটা।